हेलो गाइस स्वागतम জানাইছো ইনাম বাই আইবিআই ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'ত আমি আপোনাক দেখুৱাম আপুনি যদি চেক কৰিব বিচাৰি আছে যে আপোনাৰ নামত আপোনাৰ ডকুমেন্টছ দি কিনে কেইটা সিম ওলোৱা হৈছে, কেইটা আপুনি ব্যৱহাৰ কৰি আছে আৰু কেইটা আপুনি ব্যৱহাৰ কৰা নাই, বা আপোনাৰ নামত বা আপোনাৰ ডকুমেন্টছ দি কিনে কোনোবাই সিম ওলাইছে নেকি। আপুনি যদি এইবিলাক চেক কৰিব বিচাৰি আছে তেন্তে এই ভিডিঅ'টো অকল আপোনাৰ কাৰণে। বা যিকেইটা সিম আপুনি ব্যৱহাৰ কৰা নাই বা আপুনি ওলোৱা নাই, বেলেগ কোনোবাই ওলাইছে ফ্ৰড কৰিছে আপোনাৰ লগত, সেইকেইটা সিম যদি আপুনি বন্ধও কৰিব বিচাৰে তেনেহলে আমি সেইটো ষ্টেপো আমি এই ভিডিঅ'ত আমি সম্পূৰ্ণ ডিটেইলছ আমি আপোনাক দেখুৱাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বলক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ সিম কাৰ্ডৰ ডিটেইলছখিনি চাবৰ কাৰণে আপোনাৰ মোবাইলত ওপেন কৰিব ক্ৰোম ব্ৰাউজাৰ। ওপেন কৰি আপুনি ইয়াত টাইপ কৰিব টাফকপ বুলি টাইপ কৰাৰ লগে লগে এনেকুৱা কেইটামান পেজ আপোনাৰ আগত খোল খাই যাব। ইয়াত আপুনি ফাৰ্ষ্ট ৱেবছাইটটো আপুনি চাব পাৰিব টাফকপ কাষ্টমাৰ পৰ্টেল। আপুনি এইটো ৱেবছাইটত ক্লিক কৰিব। এই ৱেবছাইটত ক্লিক কৰাৰ লগে লগে এনেকুৱা আৰু এটা পেজ আপোনাৰ আগত খোল খাই যাব। এইটো পেজৰ লিংক আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আপুনি তাত ক্লিক কৰিলেও এইটো পেজত আপুনি ৰিডাইৰেক্ট হৈ যাব। আপোনাক ইয়াত সুধি আছে ইণ্টাৰ ইউৰ মোবাইল নম্বৰ। আপুনি ইয়াত সেই মোবাইল নম্বৰটো দিব যি ডকুমেন্টছ দি কিনে আপুনি নাম্বাৰটো ওলাইছে। এতিয়া আপুনি চেক কৰিব বিচাৰিছে যে এই ডকুমেন্টছত আৰু মোবাইল নম্বৰ ওলোৱা হৈছে নে নাই। সেই মোবাইল নম্বৰটো আপুনি ইয়াত দি কিনে আপুনি ৰিকুৱেষ্ট অ'টিপিত ক্লিক কৰক। ৰিকুৱেষ্ট অ'টিপিত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ খোল খাই যাব। আপোনাৰ মোবাইলত অ'টিপি দিয়া হৈছে, সেই অ'টিপিটো আপুনি ইয়াত দি কিনে আপুনি ভেলিডিটিত ক্লিক কৰক। এতিয়া আপোনাৰ আগত আৰু এটা ইণ্টাৰফেচ খোল খাই গৈছে। আপুনি যি সিম কাৰ্ডৰ নাম্বাৰটো দিছিলে সেই নাম্বাৰটো ওলাওতে যি ডকুমেন্টছ দিছিলে সেম ডকুমেন্টছ দি কিনে ইয়াত যিকেইটা নাম্বাৰ আছে সকলো সেম ডকুমেন্টছ দি কিনে ওলোৱা হৈছে। এতিয়া আপোনাৰ যদি অচিনাকি নাম্বাৰ লাগি আছে যে মই এইটো ওলোৱা নাই, কোনোবাই ওলাইছে আপোনাৰ লগত ফ্ৰড কৰি ওলাইছে, বা আপুনি ওলাইছে এতিয়া নচলাকে হৈছে, সিমটো পেলাই থৈছে, আপুনি বন্ধ কৰিব বিচাৰি আছে, তেনেহলে সকলো সিম কাৰ্ডৰ আপুনি সাইডত চাব পাৰে টিক মাৰ্ক দিবৰ কাৰণে জেগা দিছে। আপুনি কি কৰিব, যেটো বন্ধ কৰিব বিচাৰে ইয়াত আপুনি টিক মাৰ্ক লগাব। টিক মাৰ্ক লগাই কিনে মাজৰ যি অপশনটো আছে অলপমান জুম কৰি দিয়াছো, এই অপশনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে সিম কাৰ্ডৰ অফিসত এটা মেসেজ গুচি যাব। এটো গভৰ্ণমেন্টৰ অফিচিয়েল ওয়েবসাইট হয়। সিহঁতে কি কৰিব, এই অফিসত এটা মেসেজ পঠাই দিব। সিহঁতে আকৌ ইনকুৱাৰি কৰিব, সিমৰ ডিটেইলছ বিলাক আকৌ ভালকে চেক কৰিব। চেক কৰি কিনে সিহঁতে কি কৰিব, যদি হয় হেতু যদি ফ্ৰড হৈ যায়, হি যদি প্ৰমাণপত্ৰ দিব নোৱাৰে তেনেহলে কিন্তু তাৰ সিমটো বন্ধ কৰি দিয়া হ'ব। আৰু যদি হি দি দিয়ে তেনেহলে কিন্তু আকৌ তাৰ সিমটো চলি থাকে। এইখিনিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক ধন্যবাদ। ভিডিঅ'টো যদি ভাল পাইছে তেনেহলে লাইক কৰিব, চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিব। থ্যাঙ্কস ফৰ ওয়াচিং। থ্যাংক ইউ সো মাচ। জয় আই হোম।